Welcome back to our video সকলোকে স্বাগতম জনাইছো আৰু আজি এই দিনত আমি কত অপৰচুনিটি পাইছিলো তাক আমি চাম আৰু অহা কালি আমাৰ মান্থলি এক্সপায়াৰি আছে তাৰো আমি প্ল্যানিং কৰিম প্ৰথমতে আমি চাইলম আজি কত অপৰচুনিটি পাইছিলো যদি আমি চাও মাৰ্কেটে আজি কি কৰিছে ইয়াত ওপেন হয় ডাউন ফালে গৈ আৰু ইয়াৰ পৰা আপত গল তো ইয়াত আমি ট্ৰেন্ড লাইন এটা ড্ৰ কৰিলে আমি ইয়াত মানে অপৰচুনিটি পাইছিলো ইয়াৰ পৰা যদি আমি ট্ৰেন্ড লাইন ড্ৰ কৰো ইয়াত support ইয়াত ট্ৰেন্ড লাইন ব্ৰেক হোৱাৰ উপৰিও ইয়াত এটা সাপোর্ট আছিল ইয়াত এতিয়া ৰেজিস্ট্যান্স হৈ গল ইয়াত আমি সেল কৰিব পাৰিলো ইয়াত এটা আমি ট্ৰেড পালো তাৰছত ইয়াতো এটা ট্ৰেন্ড লাইন ড্ৰ কৰিলে ব্ৰেকআপ দিছে কিন্তু আমি ইয়াত ট্ৰেন্ড ক্লিয়াৰ নললো হয় কিলে মানে ইয়াত ফিবোনাচি যদি আমি ড্ৰ কৰি দিও তেতিয়া হলে ইমান লৈকে ৰিট্ৰেস কৰিছে তো ইমান লৈকে ৰিট্ৰেস কৰি ইমানটো মান গৈ এনেকুৱা মাৰ্কেট পৰিবলৈ থাকে কিন্তু আমি ইয়াত আমি ট্ৰেড নললো হয় এটো আমি তাত আমাৰ ট্ৰেড নহলে হয় আৰু তাৰছত যদি আৰু আমি ইয়াৰ পৰা ট্ৰেন্ড লাইন ড্ৰ কৰো তেতিয়া হলে ইয়াত এটা অপৰচুনিটি পাইছিলো ইয়াত ৰিট্ৰেস হৈছে তাৰছত আমাৰ এসএল টো ইয়াত থাকিব আৰু টাৰ্গেট জানিবা আমাৰ টাৰ্গেট হিট হ'ল ইমান লৈকে তো এইটো তিনিটা ট্ৰেড পালো তাৰছত আৰু এটা 5 মিনিট ক্যান্ডেলত যদি আমি চাও তাতো এটা ভাল এম প্যাটাৰ্ন বনিছিলে যদি এম প্যাটাৰ্নটো যদি চাও এম প্যাটাৰ্ন এইটো ৰিট্ৰেসও কৰিছে ইয়াত আমি এসএল ইয়াত দিলো হয় আৰু টাৰ্গেট আমাৰ এইটো তো এইকেটা আজি অপৰচুনিটিজ আছিল আৰু কালিৰ কাৰণে আমি কেনেকৈ ট্ৰেড কৰিম প্ৰথমতে 1 ডে ক্যান্ডেলত আমি যাম 1 ডে ক্যান্ডেলত যদি চাও তেতিয়া হলে ইয়াত ৰেড ক্যান্ডেল ছটা বনে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা তো ছয়টা হৈ গৈছে কালি কি হলে গ্ৰীন ক্যান্ডেল বনাব পাৰে যদি আমি আগৰ ক্যান্ডেল বিলাক যদি চাও তেতিয়া হলে পাঁচটাৰ পৰা বা ছটা লৈকে গ্ৰীন ক্যান্ডেল বনাইছে ইয়াত যদি চাও এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা ইয়াত এটা গ্ৰীন ক্যান্ডেল বনালে ইয়াতো পাঁচটা আছে ইয়াত গ্ৰীন ক্যান্ডেল বনাইছে ইয়াত পাঁচটা আছে ইয়াত গ্ৰীন ক্যান্ডেল এনেকুৱা যদি পিছৰ ক্যান্ডেল বিলাককো যদি চাও তেতিয়া হলে আমি ইয়াতো ছটা আছে ইয়াত গ্ৰীন ক্যান্ডেল বনাইছে ইয়াতো ছটা আছে ইয়াত গ্ৰীন ক্যান্ডেল বনাইছে যদি হেকিটা চাও তেতিয়া হলে কালি গ্ৰীন ক্যান্ডেলটো বনিব লাগে কি হয় কালিৰ কত সাপোর্ট আৰু ৰেজিস্ট্যান্স আছে তাক প্ৰথমতে চাই লম আমি 15 মিনিট ক্যান্ডেলত নাম আমি এটা যদি ট্রেন্ড লাইন ইয়াৰ পৰা আমি ড্ৰ কৰো তেতিয়া হলে ইয়াত ৰেজিস্ট্যান্স আছে ইয়াত ৰেজিস্ট্যান্স আছে ইয়াতো আৰু ইয়াতো যদি এই ট্রেন্ড লাইনটো যেতিয়া ব্ৰেক কৰে তেতিয়া হলে আমি ইয়াত বায়ৰ অপৰচুনিটি চাম আৰু কালিৰ সেলৰ কাৰণে আমি ইমান এটা ভাবিব নালাগে কিলে মানে মাৰ্কেটে ইমান পৰিলে আৰু 6 দিন লৈকে পৰিছে ইয়াৰ পৰা যদি কেনেবাকে ইয়াৰ লৈকে আহে তেতিয়া হলে ইয়াত আমি বায়ৰ যেটো নেকি বুলিশ প্যাটাৰ্ন যদি পাও তেতিয়া হলে আমি বাই কৰিব পাৰো আৰু টাৰ্গেট কিখিনি আমি ইয়ালৈকে টাৰ্গেট দিব পাৰো ইয়ালৈকে দিব পাৰো আৰু ইয়ালৈকে দিব পাৰো এইকিটা আমাৰ কালিৰ কাৰণে প্ল্যানিং থাকিব ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ